দাদা মই আপোনাৰ দোকানত কাম নকৰো বুলি ভাবিছো ইমান ডিউটি 10 ঘণ্টাকে আৰু আপুনি স্যালাৰিটো বঢ়াই দিম বুলি কৈ আছে ইমান দিনৰ পৰা 1 টকাও বঢ়াই দিয়া নাই ইমান কষ্ট মই আৰু স্যালাৰি বঢ়াই নিদিলে কাম কৰিব নোৱাৰিম নেকি কি কথা কোৱা তুমি মই দেখাই পাইছা দোকানত বিক্ৰী পাত্তা নাই আৰু তোমাক স্যালাৰি বঢ়াই লাগে ঠিক আছে হ'ব দিয়া মই স্যালাৰি বঢ়াই দিব পাৰিম তোমাক এটা চ্যালেঞ্জ দিম মই সেই চ্যালেঞ্জটো তুমি কমপ্লিট কৰিব লাগিব চ্যালেঞ্জ কি চ্যালেঞ্জ দাদা তোমাৰ চ্যালেঞ্জটো হ'লেই তাতে শার্ট কেইটা দেখিছা তাৰ পৰা যিকোনো এটা শার্ট যদি তুমি 1000 টকাত বিক্ৰী কৰিব পাৰা তেতিয়া মই তোমাৰ স্যালাৰিটো বঢ়াই দিম ঠিক আছে দাদা হ'ব কাস্টমাৰ আছে আপুনি এটা কাম কৰক আপুনি অলপমান ভিতৰ সাইডত লুকাই যাওক মোৰ মানে এটা আইডিয়া আছে আপুনি লুকাই যাওক মই বিক্ৰী কৰি আছো ওকে ঠিক আছে বাইদেউ শার্ট হ'ব নেকি হয় দাদা আছে আপোনাক কি শার্ট লাগে এইবিলাক শার্ট ইয়াতে আছে বাইদেউ কলাৰটো দেখাবচোন अच्छा ঠিক আছে দাদা দি আছো এইটো বহুত ধুনীয়া বাইদেউ এইটো ভাল লাগিছে কিমান দাম এইটো দি দিয়ক দাদা শার্টটোৰ দাম হৈছে 2000 টকা মই মালিক নাই মই ইয়াত ষ্টাফ হয় যদি আপুনি মালিক আহাৰ আগতে লৈ লয় মই 1000 কে দিম আৰু যদি মালিক আহে আপুনি 2000 বা 1500 ল'ব লাগিব তে কি কৰিব মালিক আহাৰ লৈকে ৰখিব নে 1000 লৈ লওক ফটাফট ঠিক আছে বাইদেউ দি দিয়ক ঠিক আছে দাদা দি আছো भाई यहाँ पे क्या हो रहा भाई वाह दीदी नहीं दीदी वाह दीदी व्हाट इज दिस दीदी এইটো লওক দাদা ঠিক আছে বাইদেউ আহিবা দাদা ওলাই হওক কৰি দিলো বিক্ৰী এতিয়া মোৰ চেলাৰী বঢ়াই দিব লাগিব तू तो गया बेटे